নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰথমে আপোনালোকক জবিন আছাম চেনেলটোলৈ স্বাগতম জনালোঁ। অসম পুলিচৰ নতুনকৈ চাব ইন্সপেক্টৰ পদ ওলাইছে আৰু ইয়াৰ 19 তাৰিখৰ পৰা ইয়াৰ অনলাইন ষ্টাৰ্টিং আৰম্ভ হৈ গ'ল। আপোনালোকে কেনেদৰে এপ্লাই কৰিব লাগিব আৰু কি লাগিব গোটেইখিনি কথা আমি ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। আছাম পুলিচ UB ISI ৰিক্ৰুইটমেণ্ট 2022 notification for 22 চাব ইন্সপেক্টৰ ভেকেঞ্চি। ইয়াৰ লাষ্ট ডেট হৈছে 5 মাৰ্চ 2023 আৰু টোটেল পদ আছে 22টা আৰু UB চাব ইন্সপেক্টৰ। আৰু ইয়াত উল্লেখ কৰিছে যে UB চাব ইন্সপেক্টৰ পদ আছে 17টা, আনৰিজাৰ্ভ 10টা, OBC MOBCৰ বাবে 4টা, STৰ বাবে 1টা আৰু SCৰ বাবে 2টা ৰিজাৰ্ভ আছে। লগতে UB চাব ইন্সপেক্টৰ ব্লেক লক ভেকেঞ্চি অফ হিল ট্ৰাইবে, ইয়াত টোটেল পদ আছে 5টা আৰু ইয়াত উল্লেখ কৰিছে আপুনি চিটিজেনশ্বিপ অসমৰ হ'ব লাগিব। লগতে বয়সৰ সময়সীমাটো হৈছে 20 বছৰৰ পৰা 26 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ছেকেণ্ড পদটোৰ বাবে 31 বছৰলৈকে এপ্লাই কৰিব পাৰিব। লগতে SC ST কেণ্ডিডেট সকলৰ বাবে 5 বছৰ আৰু OBC সকলৰ বাবে 3 বছৰ বয়সৰ অতিৰিক্ত সময় থাকিব। আৰু ইয়াত কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে। আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আৰ্টছ হওক, ছায়েন্স হওক, কমাৰ্চ হওক, আপোনালোকে ডিগ্ৰী থাকিব লাগিব। ইয়াত চিলেকশ্যন প্ৰক্ৰিয়াটো হৈছে প্ৰথমতে এক্সাম হ'ব, তাৰপিছত ফিজিকেল টেষ্ট, তাৰপৰা মেডিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু ফাইনেল মেৰিট লিষ্ট ওলাব। আৰু ইয়াৰ গোটেইখিনি কথা উল্লেখ কৰা আছে ডেছক্ৰিপশ্যনত, বৰ্ডত ইয়াৰ লিংকটো দি দিম, আপোনালোকে ইয়াত গৈ চাই ল'ব পাৰিব। আৰু ইয়াত উল্লেখ কৰিছে যে হাইট কিমান লাগিব মহিলা পুৰুষসকলৰ বাবে, ইয়াত গোটেইখিনি কথা আছে। চেষ্টটোৰ কথা উল্লেখ কৰিছে আৰু ৰানিঙৰ টাইমবিলাক দিছে। আৰু ইয়াৰ অনলাইন ষ্টাৰ্টিং আৰম্ভ হৈছে 19 ফেব্ৰুৱাৰী 2023, লগতে অনলাইন ষ্টাৰ্টিং শেষ হ'ব 5 মাৰ্চ 2023। আৰু ইয়াত গৈ আপোনালোকে অফিচিয়েল লিংকটোত ক্লিক কৰি এডভাৰটাইজমেণ্টে চাই ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।